বিশেষ আছে নিমন্ত্ৰিত বিশেষ মানে আচলতে উপস্থিত থকা সন্মানীয় অনুজ্ঞানী ৰাইজ, পোনপ্ৰথমে সকলোকে মই আমাৰ পৰিয়ালৰ তৰফৰ পৰা সেৱা জনাইছোঁ। আজিৰ এই সভাখন সফল হোৱা যিসকল ব্যক্তিয়ে সহায় কৰিলে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখন গ্ৰন্থ জন্ম মানে হ'ল এখন হৃদয়ৰ জন্ম, আৰু গ্ৰন্থ উন্মোচনৰ দিনটোত আমি এটি যজ্ঞৰ অনুষ্ঠান বুলি ক'ব পাৰোঁ। প্ৰকৃত অৰ্থত স্মৃতিচাৰণ সভাৰ মূল্য অপৰিসীম। স্মৃতিগ্ৰন্থৰ এখন কোনো এগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত যেতিয়া স্মৃতিগ্ৰন্থৰ জৰিয়তে তেওঁৰ জীৱনৰ কথা লিখা হয়, তেতিয়া সেই ব্যক্তিগৰাকীৰ জীৱনে নান্দনিক ৰূপ লাভ কৰে। জীৱবিলাকৰ ভিতৰত শ্ৰেষ্ঠ জীৱ হ'ল মানুহ। উচ্চনী, ধনী, দুখীয়া, শ্ৰেষ্ঠ কনিষ্ঠ আদি সকলোৰে আত্মা সমান। সেইকাৰণে আমি শিশুকালৰ পৰাই সকলোকে সমানে শ্ৰদ্ধা আৰু ভক্তি কৰা উচিত। ভগৱান আমি কোনেও দেখা নাই, মানুহেই ভগৱান। মানুহক সন্তুষ্ট কৰিব পাৰিলে ভগৱান সন্তুষ্ট হয়। এই কথাষাৰ মোক মামা ককাই সৰুৰ পৰাই যেতিয়া মই ইয়ালৈকে আহোঁ তেতিয়া প্ৰায়ে কৈছিল, মামা ককা যাতে য'তে আছে তাতে ভালে কুশলে থাকক আৰু আমাৰ পৰিয়ালটোক যাতে সদায় আশীৰ্বাদ দি থাকে তাৰে কামনা কৰি শেষত এটি ঘোষাৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। অপৰাধ দিনাখন তজু নামে নাৰায়ণ, স্বামী নামে কপিলে সৰণি, আন কপি নাহিকে মৰণি। অপৰাধ ক্ষমা কৰি তুমি দয়াশীলে হৰি, সকলো ইচ্ছা কৰোঁ চৰণি। ৰাম সকলো ইচ্ছা কৰোঁ চৰণি। ধন্যবাদ। আজি মই এই সভাত উপস্থিত থাকি জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ শ্ৰীমুখৰ পৰা ওলোৱা কথাবিলাকৰ পৰা গম পালোঁ, মানে আচলতে মই বকুল কলিতাক আজিহে আৱিষ্কাৰ কৰিছোঁ। বকুল কলিতা নামৰ সেই মহান ব্যক্তিজনক মই আজিহে চিনি পালোঁ। তেখেত ইমানখিনি গুণেৰে মহিমা যে মই কিন্তু ভবা নাছিলোঁ। ভাবিছিলোঁ তেখেতৰ পুথিক মই বিয়া কৰাইছোঁ, মোৰ শ্ৰীমতীৰ বাহিৰত তেখেতে বিয়া কৰাইছোঁ। কাজকৰ্মত কেৱল আমাৰ অহা যোৱা হ'ল কাজকৰ্ম।